বৰ্তমান নিৰ্বাচনৰ যি এই সময়, এই নিৰ্বাচনৰ সময়ত আমি বিভিন্ন ধৰণৰ প্ৰেক্ষাপটত কিছুমান বস্তু দেখা পালোঁ। যোৱাকালি ৰাতিৰ পৰা আপোনালোকে জানে, যোৱাকালি ৰাতিৰ পিছত আজিৰ দিনত আমাৰ দলৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত আজি কোনো নটিচ নিদিয়াকৈ অসম পুলিচে ভাৰতীয় জনতা পাৰ্টীৰ আদেশ মতে তেওঁলোকে হাউচ চাৰ্জ কৰিছে। হাউচ চাৰ্জ কৰিব পাৰে, কোনো ডাঙৰ কথা নহয়, এইটো প্ৰশাসনৰ এটা নিয়ম। কিন্তু হাউচ চাৰ্জ কৰিবলৈ গৈ আমাৰ কৰ্মীসকলক যি আতিশায্য চলাইছে, ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। গণতান্ত্ৰিক এখন দেশত আন্দোলন কৰা সকলোৰে অধিকাৰ আছে। চাওক, আমাৰ সভাপতিজনৰ লগতে আমাৰ নেতাকৰ্মীসকলক যোৱাকালি আৰু ইয়াৰ আগত খোৱাঙত বিজেপিৰ ভেৰণীয়া গুণ্ডাই অত্যাচাৰ কৰিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে, মুকলিকৈ হত্যা কৰাৰ ভাবুকি দিছে। তাৰপিছত আমি যি এজাহাৰ দিছিলোঁ, সেই এজাহাৰ কিন্তু চৰকাৰ বৰ্তমান নিৰ্বাচনী আয়োগ আৰু প্ৰশাসনে কিন্তু ৰেজিষ্টাৰ কৰা নাই। তেওঁলোকে এজাহাৰৰ ভিত্তিত কোনো তদন্ত কৰা নাই। ইয়াৰ বিপৰীতে আজি আমাৰ সভাপতিৰ ঘৰত গৈ অসম পুলিচে আজি যি বৰ্বৰভাৱে তেওঁলোকে অত্যাচাৰ কৰিছে, ইয়াৰ আমি প্ৰতিবাদ জনাইছোঁ। ইয়াৰ বিপৰীতে আজি চেণ্ট্ৰেল গুৱাহাটীৰ আমাৰ যিগৰাকী প্ৰাৰ্থী আছে কুংকি চৌধুৰীৰ যিসকল তেওঁৰ সমৰ্থক আছে বা তেওঁৰ কাৰ্যকৰ্তা আছে, দলৰ হওক তেওঁৰ ব্যক্তিগত যিসকল সহায়ক আছে, যোৱাকালি ৰাতি তেওঁলোকে কোনো কাৰণ নোহোৱাকৈ কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইছাৰাত গ্ৰেপ্তাৰ কৰি তেওঁলোকে ৰাখিছে। আৰু এগৰাকী ২৭ বছৰীয়া ছোৱালীলৈ ভয় কৰি, অসম জাতীয় পৰিষদৰ প্ৰতিনিধিলৈ ভয় কৰি সেই ছোৱালীগৰাকীক কালি ৩টা বজাত অকলে সেইসকল আমাৰ জাতীয় পৰিষদৰ নেতা কৰ্মীৰ হৈ তেওঁ মাত মাতিবলৈ অকলে ৩ বজাত পাণবজাৰ আৰক্ষী থানাত ৰ'ব লগা হৈছে। ইয়াৰ বিপৰীতে সৰুপথাৰ সমষ্টিটো যিজন মানুহে আমাৰ জীৱন চুতীয়া ডাঙৰীয়াক প্ৰাণে মৰাৰ ভাবুকি দিছিলে, হত্যাৰ ভাবুকি দিছিলে, আজি সেইজন মানুহক গ্ৰেপ্তাৰ নকৰি অসম জাতীয় পৰিষদৰ নেতা কৰ্মীক এইখন চৰকাৰৰ এইখন নিৰ্বাচনী আয়োগৰ বহতীয়া হিচাপে কাম কৰা অসম পুলিচে গ্ৰেপ্তাৰ কৰিছে। গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি নিৰ্বাচনী আয়োগ আৰু অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ৰ লগতে DGP মহোদয়ক এটা দাবী জনাব বিচাৰিছোঁ যে দোষীক কৰায়ত্ব কৰক। আজি অসমত গণতন্ত্ৰত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে, কোনোবাই যদি অভিযোগ আনে, অভিযোগ কৰা মানুহজনকহে গ্ৰেপ্তাৰ কৰে। অভিযোগ কিয় আহিছে, অভিযোগ কি কাৰণে আহিছে, এইবিলাক কথা কেতিয়াও বিচাৰ বিশ্লেষণ কৰা নহয়। সভাপতি ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰতি আজি খোৱাঙত তেওঁলোকে ভয় খাইছে। নিৰ্বাচনত গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজে যি সিদ্ধান্ত দিব এইটো এটা ফল আহিব। তোমালোকে সেই ফলাফললৈ অপেক্ষা নকৰি তোমালোকে প্ৰাণে মৰাৰ ভাবুকি দিবা, বিজেপিয়ে প্ৰাণে মৰাৰ ভাবুকি দিবা, তোমালোকৰ আৰক্ষী বাহিনীক লগাই তোমালোকে আমাৰ ঘৰত হাউচ চাৰ্জ কৰিবা। এইবিলাকৰ আমি বিৰোধিতা কৰি আজি এই আমি প্ৰতিবাদী আন্দোলনত আমি অংশগ্ৰহণ কৰিছোঁ, ৰূপায়ণ কৰিছোঁ। আৰু অনাগত সময়ত আমি ইতিমধ্যে জিলাই বা আমাৰ সমষ্টিবিলাকত যিবিলাক আমি এজাহাৰ দিছোঁ, এইবিলাক যদি ৰেজিষ্টাৰ নকৰে তেতিয়াহ'লে আমি তীব্ৰতৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম।